নমস্কাৰ বন্ধুসকল, আসাম গভ জবতলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম নেশ্যনেল হেল্থ মিছনত, মানে যাক শ্বৰ্ট ফৰ্মকৈ কোৱা হয় NHM আসাম ৰিক্ৰুটমেণ্ট 2019ত মুকলি হোৱা পদসমূহৰ বিষয়ে। তাৰ আগতে যদি আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আমাৰ ভিডিঅ' তলতেই ৰেড কালাৰত দিয়া আছে ছাবস্ক্ৰাইব, তাত টিপি দিব আৰু ওচৰত যিটো বেল আইকন আছে বেল আইকনটোকো টিপি দিব। আহক এতিয়া আমি চাওঁ ইয়াত আমাৰ কি জব ওলাইছে। ইয়াৰ প্ৰথমটো পদৰ নাম হৈছে ৰেকৰ্ড কিপাৰ কম মনিটৰিং এণ্ড ৰেগুলেশ্যন অফিচাৰ। ইয়াত পোষ্ট ওলাইছে 7টা আৰু ইয়াত এজ লিমিটেড দিয়া হৈছে কেণ্ডিডেটজন 43 ইয়াৰ্ছৰ, মানে 1 এপ্ৰিল 2019ৰ ভিতৰত ব্যক্তিজন 43 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব। আৰু ইয়াত পে' চেলাৰী দিয়া হৈছে 10,000 পাৰ মাহ, মানে প্ৰত্যেক মাহে কেণ্ডিডেটজনে 10,000 কৰি বেতন পাব। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে যিকোনো ছাবজেক্টত কেণ্ডিডেটজনে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু 2 নম্বৰটো পষ্ট হৈছে আপোনাৰ কেছ ৰেজিষ্ট্ৰি এছিষ্টেণ্ট, আৰু ইয়াত টোটেল পষ্ট ওলাইছে 15টা। আৰু ইয়াত এজ লিমিটেড দিয়া হৈছে ছেইম একেধৰণে 1 এপ্ৰিল 2019ৰ ভিতৰত কেণ্ডিডেটজন 43 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব। আৰু ইয়াতো পে' চেলাৰী দিয়া হৈছে 8,000 পাৰ মান্থ, মানে প্ৰত্যেক মাহে 8,000কৈ দৰমহা পাব। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া হৈছে হায়াৰ ছেকেণ্ডেৰী এণ্ড একনলেজ অফ উইণ্ড' বেচিছ পেকেজিং এপ্লিকেশ্যন, মানে কেণ্ডিডেটজন হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু তেওঁ উইণ্ড' বেচিছ এপ্লিকেশ্যনৰ ওপৰত নলেজ থকা হ'ব লাগিব, মানে কম্পিউটাৰ নলেজ থকা হ'ব লাগিব। আৰু ইয়াত এপ্লিকেশ্যন ফিজ দিছে নট মেনশ্যন, মানে ইয়াত কোনো ধৰণৰ আপোনালোকে মাচুল দিব নালাগিব। আৰু ইয়াত এপ্লাই মেথড দিছে অনলাইন। আৰু ইয়াত আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে ছাবমিশ্যনৰ 15 জুলাই 2019, মানে 15 জুলাই 2019লৈকে আপোনালোকে ছাবমিট কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে ফৰ্মখন আপোনালোকে কেনেকৈ ইয়াত চাই লওক তলত, ইয়াত আপোনালোকে ডাউনলোড কৰিব পাৰিব, অফিচিয়েল এডভাইচমেণ্টটো ডাউনলোড কৰিব পাৰিব ইয়াত ক্লিক কৰিলে। আৰু ইয়াত আপোনালোকে তলত দিয়া আছে অনলাইন এপ্লাই ক্লিক, মানে ইয়াত আপোনালোকে অনলাইনৰ যোগেদি কেনেকৈ এপ্লাই কৰিব সেই বিষয়ে ইয়াত দিয়া আছে। আমি ক্লিক কৰি চাওঁ ইয়াত কি ওলায়। চাই লওক, এই চাৰ্টখন ওলাইছে। এতিয়া আমি ইয়াত এই এপ্লাই অনলাইন বুলি লিখা আছে, ইয়াত আমি ক্লিক কৰিম। এইখন চাওক ফৰ্ম ওলাই গৈছে। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি ছাবমিট কৰিব লাগিব। এই তলত ইয়াত অপশ্যন লিখা আছে ইয়াত ছাবমিট বুলি। আপোনালোকে সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰি এটোৱাৰ পিছত এই ছাবমিটত আপোনালোকে প্ৰেছ কৰি দিলে আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। আৰু এতিয়া আহক আমি বেক হৈ যাওঁ। আৰু দৰকাৰ হয় মই এই লিংকটো আপোনালোকক আমাৰ তলৰ ডিছক্ৰিপশ্যন বক্সত মই দি দিম, আপোনালোকে তাৰ পৰা এডভাইচমেণ্টটো ডাউনলোড কৰি চাব পাৰিব সবিশেষ জানিবলৈ। আৰু অনলাইন এপ্লাই লিংকটো আপোনালোকে পাই যাব। চ' বন্ধুসকল, এয়াই আছিল আজি আমাৰ এই জবটোৰ বিষয়ে ইনফৰ্মেশ্যন। আপোনালোকক কেনেকুৱা লাগিলে প্লিজ কমেণ্ট বক্সত ক'ব, আৰু আমাৰ ভিডিঅ'টোক লাইক কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব বহুত আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু এই চেনেলটোৱে হৈছে জবৰ ওপৰত হয়, মানে যিমানবোৰ আমাৰ নতুন জব ওলাই থাকিব সকলো জবৰ আপোনালোকে নটিফিকেশ্যন পাই থাকিব। সেইকাৰণে প্লিজ আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।